Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি বাহিৰ হৈতে Super Hits 93.5 Red FMত মই আপোনাৰ হৈতে পাহি আৰু সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপোনাৰ ভাল আৰু প্ৰথমতে কৈ দিওঁ যদি আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আজি পাহি তাত আপুনি এড্ৰেছটি পাই যাব আৰু আজি যিখন চিঠি হাতত তুলি লৈছোঁ সেই চিঠিখন আহিছে দুলীয়াজানৰ পৰা পঠিয়াইছে নন্দিতাই তেওঁ লিখিছে পাহিবা মোৰ এটা ড্ৰিম আছিলে যে মই মোৰ লাভ ষ্টৰী ৰেড এফ এমত দিম আৰু মোৰ বয়ফ্ৰেণ্ডক তাৰ বাৰ্থডেত ষ্টৰীটো শুনাই ছাৰপ্ৰাইজ দিম কিন্তু মোৰ এই সপোনেই হৈ ৰ'ল মোৰ নাম নন্দিতা শইকীয়া আৰু মোৰ বয়ফ্ৰেণ্ডৰ নাম পাৰ্থ বৰা আৰু আমাৰ এই কাহিনী আৰম্ভ হৈছিলে 2011 চনৰ জুলাই মানৰ পৰা পাৰ্থ মোক পোৱালি বুলি মাতে মানুহে কয় ফেচবুকত বেছি কথা পাতিব নালাগে বেছি বিশ্বাস কৰিব নালাগে ঠগিব ইয়াৰ পৰা হয়তো আপুনি গম পাইছে যে মোৰ প্ৰেম আৰম্ভ হৈছিলে ফেচবুকৰ যোগেদি মই নাজানো সি মোৰ ফ্ৰেণ্ড লিষ্টত কেতিয়াৰ পৰা আছে কিন্তু আমি কথা পতা তেতিয়াৰ পৰা আৰম্ভ কৰিছিলোঁ মই তেতিয়া গুৱাহাটী BBA কৰি আছিলোঁ আৰু সি দুলীয়াজানত অইলত ট্ৰেইনিং কৰি আছিলে পাৰ্থৰ ঘৰ যোৰহাটত আৰু মোৰ দুলীয়াজানত চ' আজি আমি শুনিম নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি বাহিৰ হৈতে Super Hits 93.5 Red FM and welcome back. আৰু চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story. আৰু আজি লাভ ষ্টৰী আমি শুনি আছোঁ নন্দিতাৰ আধৰুৱা হৈ ৰ'ল আগলৈ তেওঁ লিখিছে নৱেম্বৰ মানৰ কথা মোৰ দেউতাক সেইদিনা ডিব্ৰুগড় হস্পিটেলত এডমিট কৰিছিলোঁ গধূলি সি মেছেজ দিয়াত মই তাক কথাটো ক'লোঁ আৰু সি প্ৰথমবাৰৰ বাবে মোৰ নম্বৰ বিচাৰিছিলে মই ঘৰত অকলে মা আৰু ভাইটি দেউতাৰ লগত হস্পিটেলত আছে অকলে থাকি ভয়ো লাগিছিল চ' মই তাক নম্বৰটো দি দিলোঁ সি তেতিয়া ঘৰত আছিল ৰাতি 9 মান বজাত এটা আননোন নম্বৰৰ পৰা কল আহিছিলে মই তেতিয়া ভাত বনাই আছিলোঁ ৰিচিভ কৰোঁতেই ক'লে হেল্ল' নন্দিতা হয় কোনে ক'লে মই পাৰ্থই কৈছোঁ কি হৈছে দেউতাৰ নহয় এই দেউতাৰ প্ৰেছাৰ অকণ হ'ল চ' মানে লগালগ হস্পিটেলত এডমিটেই কৰা বেছি চিৰিয়াছ নেকি নাই মা ভাইটি তাতে আছে কিবা দৰকাৰ হ'লে ক'বা মই পটককৈ গুচি যাব পাৰিম নাই থেংক ইউ নাই মাহঁত আছে আৰু ফেমিলি মেম্বাৰ্ছখিনি আছে ন গতিকে প্ৰব্লেম নাই এতিয়া কি তুমি অকলে আছা ঘৰত এইকেইদিন অকলে আছোঁ আৰু মা ভাইটি তাতে আছে যিহেতু আৰু ভাত পানী এই বনাইছোঁ আৰু বনাইছা গম পাইছোঁ ছোৱালীবিলাকে অকলে থাকিলে বৰ পাল মাৰে নহয় আপুনি ভালে আছে মই ভালে আছোঁ আৰু তোমাৰ বেলেগ খবৰ খাতি কোৱা আছোঁ আৰু ঠিকেই আছাটো ময়ো গম পাইছোঁ আচ্ছা আমচু এইবিলাক নহয় আছোৱে গম পাইছোঁ নহয় মানে সেয়া আৰু মই মানে ভবা নাছিলোঁ আপোনাৰ ফোনটো আহিব বুলি ঘপককৈ মানে কিয় বেয়া পাইছা নেকি নহয় মানে কথাটো আমি পাতিয়ে আছোঁ বাৰু ঘপককৈ এনেকৈ ফোনটো আজি ৰাতি এটানো কেতিয়া বাজিলে ধৰিবকেই নাপালোঁ পাহিবা ইয়াতেই কৈ থৈ দিওঁ সেই যে ভাত বনাইছিলোঁ ভাতো জ্বলিলে চচো জ্বলিলে কিন্তু মই তাক কথাটো লাজতেই নক'লোঁ এনেকৈয়ে আমাৰ কথা পতা বাঢ়ি গ'ল দুলীয়াজান সি আহিলে মোক লগো কৰিছিলে কথাও পাতিছিলোঁ চ' এটি চিটুৱেশ্যনৰ বাবে নন্দিতা আৰু পাৰ্থৰ মাজত কথা বতৰা আৰম্ভ হ'ল আমিও আগুৱাই গৈ থাকিম তেওঁলোকৰ লাভ ষ্টৰীৰ মাজলৈ 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. Red FM Love Story. Love Story. আজি বাহিৰ হৈতে Super Hits 93.5 Red FMত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু মোৰ সৈতে আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM Love Story আজি আমি শুনি আছোঁ নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল আগলৈ তেওঁ লিখিছে সেইদিনা 2012 চনৰ এপ্ৰিল 21 দিনটো ফোন নাই মই তেতিয়া গুৱাহাটীত ৰাতি
9:30 মান বজাত ফোন কৰিলে মই ফোন উঠালোঁ আৰু সি ক'লে ঐ পলি দিনটো খবৰ নাই এই ৰাতিখন ফোন যে হোষ্টেল আহি পালাহি নাই সেইটো পালোঁ বাৰু দিনটো খবৰ নাই যে কিয় বিজি আছিলোঁ আৰু সেইটো কি কথা হ'ল আকৌ দিনটো খবৰ নাই মানে এতিয়া ফোন কৰিছা গোটেই দিনটো এটা খবৰ নাই সেইটো কথা বাদ দিয়া এটা কথা ডাইৰেক্ট সোধো আজি এই ৰোমান্টিক হিৰো টাইপ মোৰ কথা কৈ থাকিবলৈ একেবাৰে ধৈৰ্য নাই মনো নাই নাজানো বিয়া পাতিব বিচাৰিছোঁ বিয়া হ'বানে নাই কোৱা তুমি এনেকৈ প্ৰপ'জ দিছা যি বুলি ভাবা ইমান কনফিডেন্স তোমাৰ তাতে আকৌ কনফিডেণ্টৰ কথা ক'ত আহিলে ডাইৰেক্ট কথাষাৰ সুধিছোঁ মই কৈছোঁৱে যে একদম চেনি লগাই মই কথা ক'ব নাজানো যে ইমান দিন কথা পাতি আছা গমটো পাইছা দেখোন আৰু ময়ো গম পাওঁ তুমিও মোক মনে মনে ভাল পোৱা আজি কথাষাৰ কৈছোঁ ডিৰেক্টলি তুমিও কোৱা এতিয়া মই তোমাৰ ঘৰলৈ যাম নেকি বা ইমানেই অভাৰ কনফিডেণ্ট আচ্ছা যদি ইমান তোমাৰ অভাৰ কনফিডেন্স হৈছে তেতিয়াহ'লে মোৰ আনচাৰটো ন' সেইটো কি কথা হ'ল আকৌ অভাৰ কনফিডেণ্ট হ'লে ন' হ'ব নেকি এতিয়া ছোৱালীবোৰৰ এইটোৱে মোৰ বেয়া লাগে এই ভাও খোৱা ষ্টাৰ্ট কৰি দিয়ে যে চান্স পালে অলপমান ময়ো বিচাৰিম যে মোক অকণমান শ্বাহৰুখ খান টাইপ কোনোবা অলপমান কিবা প্ৰশংসা কৰক অলপমান ৰ'জ দি পেলাই প্ৰপ'জ কৰক এনেকৈ কোনোবাই ৰাতি 9:30 বজাত ফোন কৰি বিয়া হ'বা নে কোৱা এনেকৈ কোনে কয় সেইটোৱেতো ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা কৈছোৱেই আৰু এতিয়া ঘৰলৈ যাম নে তুমি নিজে ক'বা ঘৰত বেলেগ আচ্ছা ঠিক তুমিতো দুলীয়াজানত আছা মোৰ ঘৰ দূৰ নহয় যোৱা ঘৰত মোৰ মা দেউতাক কোৱা তেওঁলোকে যদি বুলি কয় লৈ যাবা গুচি যাম কিন্তু যোৱা দেখা যাব পিছত কিবা গণ্ডগোল হ'লে মোক নক'বা যোৱাচোন আগতে প্ৰস্তাৱটো দিয়া মা দেউতাক যোৱা কাইলৈকে যাম মই ঠিক দেখা যাব যোৱা মিষ্টাৰ কনফিডেণ্ট হ'ব তেন্তে বাই কাইলৈ গৈ আছোঁ তোমালোকৰ ঘৰ দেখতে বাই এনেকৈ কথা পাতি আমি ফোনটো থ'লোঁ পাৰ্থই খুব মেচিয়ৰ্ডলি নন্দিতাক প্ৰপ'জেল দিছে And when someone is very matured and he knows that she is the right one, তেতিয়াহ'লে definitely proposal এনেকুৱাই হ'ব but ইয়াৰ মানে মই এইটো বুজোৱা নাই যে আপুনি কাৰোবাক বিয়াৰ বাবে প্ৰস্তাৱ দিব অফক'ৰ্ছ প্ৰথমতে ইউ হেভ টু ন' যে তেওঁ আপোনাক ভাল পায় লাইক কৰে নে নকৰে এণ্ড তাৰপিছত শ্ল'লি ষ্টেডিলি ইউ হেভ টু লেট হাৰ ন' অৰ ইউ হেভ টু লেট হিম ন' দেট হাউ স্পেচিয়েল হি অৰ শ্বি ইজ ইন ইয়'ৰ লাইফ আৰু তেওঁ আপোনাৰ লাইফত আহিলে হাউ হেপী ইউ উইল বি সেইটো আপুনি তেওঁক ফিল কৰাব লাগিব চ' তেনেকৈ আপুনি চিটুৱেশ্যন চাই প্ৰপ'জ কৰিব লাগিব বি ইট আই লাভ ইউ অৰ বি ইট উইল ইউ মেৰি মি আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. Love Story. Aaji Bahir Hoide. Bahir Hoide. Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি ওয়েলকাম বেক শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল বেলেগখিনি কৈ দিওঁ আপুনি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব পাৰে বাট প্লিজ চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰিব ঠিকনাটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM আৰজি পাহি বেলাহক আগবাঢ়ো এতিয়া ষ্টৰীৰ মাজলৈ আগলৈ লিখিছে মোক প্ৰস্তাৱ দিয়াৰ পিছত 5 দিনা আৰু ফোন নাই এণ্ড ইউ ৱণ্ট বিলিভ দেট পাহিবা সি সঁচাকৈয়ে মোৰ ঘৰ গ'ল মাহঁতৰ লগত কথা পাতিলে বিয়াৰ কথা নহয় বেলেগ কথা পাতিবলৈ গ'ল মোৰ ফ্ৰেণ্ড বুলি চিনাকি দিলে আধা ঘণ্টামান কথা পাতিলে আৰু কি ক'লে জানেনে পাহিবা আহিলা ভালেই গ'লা বাকী তাইক অকণমান চাবা যদি লগৰে যেতিয়া হয় খুৰা পিছে মই লাহেকৈ উঠোৱে নেকি উঠাই নি আৰু যিটো কাৰণে আহিছিলোঁ পাহৰিয়ে গ'লো নহয় খুৰা তাকে ভাবিছোঁ আজি প্ৰথম দিন আহিছা তাৰমানে কথাষাৰ হ'ল তাই বস্তু দুটা বিচাৰি পঠিয়াইছিলে আমাকতো একো জনোৱা নাই তেনেকুৱা তাৰমানে এই সৰু বস্তু মোক যাওঁতে লৈ যাব ক'লে আৰু ষ্টীলৰ চামুচ এখন আৰু গিলাচ এটা তাতে ছিংগুলকৈ নাপায় যে সেইকাৰণে বোলে মোক তই যদি ঘৰলৈ যাওঁ বোলে লৈ আহিবি এনেকৈ বুলি কৈছিলে মাকে মই জনাততো চামুচ গিলাচ দি পঠিয়াইছে বাহিৰত যি কি নহওক চাইছে যেতিয়া লৈ যোৱা কিবা কৰিলে ৰ'বা মই এখেতক কৈ দিওঁ হেৰা শুনিছানে ষ্টীলৰ চামুচ ল'বলৈ গৈছিলা ঘৰত নহয়নো আকৌ কি দেউতাৰ যিটোহে মুড হ'ব হাঁহিব নালাগে এতিয়া ষ্টীলৰ চামুচ আৰু গ্লাছলৈ বিয়া হ'বা সেইটোনো মই কেতিয়া ক'লো আকৌ প্ৰথমবাৰ গৈছো অকণমানতো অসতা লাগিবই ন মোৰ মিষ্টাৰ সিংঘম গৈছিল আৰু ঘূৰি আহিলে কি হ'ল পাপ্পু হৈ হ'ব নেকি হ'ব দিয়া ষ্টীলৰ গ্লাছটোকে দিয়া পাহিবা কথাটো যদি এতিয়াও মোৰ মনত পৰে মোৰ খুব হাঁহি উঠে তেনেকৈ মোৰ তাক য়েছ কোৱা নহ'ল
ৱেল যদিও পাৰ্থ নন্দিতাৰ ঘৰলৈ গ'ল অফক'ৰ্ছ বিয়াৰ প্ৰস্তাৱ প্ৰথম দিনাইতো দিব নোৱাৰে বাট এটলিষ্ট গৈ দেখা দিলে আৰু সেইটো সাহস মানিব লাগিব চ' দ্য গাই ইজ ভেৰি জেনুইন আৰু সেইকাৰণে ঘৰত গৈ নন্দিতাৰ মাক দেউতাকক লগ পালে নিজৰ পৰিচয় দিলে মাক দেউতাকক বুজি পালে আৰু তাৰ পৰা ওলাই আহিলে চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ ষ্টৰিটি 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে সুপাৰহিটছ 93.5 ৰেড FM মই আপোনাৰ সৈতে পাহি ৱেলকাম বেক শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি আমি নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা সৰুল আগলৈ তেওঁ লিখিছে মোৰ বাৰ্থডে আহি আছিলে 18th মে ভাবিলোঁ তাক মই ইয়েছ ক'ম সি গুৱাহাটীৰে কোম্পানী এটাত জব পালে তেনেকৈ হাঁহি ধেমালিৰে পাৰ হ'ল আমাৰ দিনবোৰ সি বহুত ভাল ল'ৰাও বাহিবা মোক ইমানেই সুখত ৰাখিছিল সি নিজেই কেতিয়াবা দুখত থাকিলেও সেইটো মোক অনুভৱ কৰিবলৈ দিয়া নাছিলে চাকৰি কৰি সি সুখত নাছিলে আৰু সি মোক প্ৰায়ে তাৰ সপোন এটাৰ কথা কৈছিলে বৰ টেঙা হৈ গৈছে আৰু গম পাইছানে নোৱাৰো আৰু এনেকৈ মই বাদ নিদিয়া কিয় বাদ দিওঁ বুলি বাদ দিব পৰাহেঁতেন দেখোন কথাই নাছিলে আৰু কিয় তোমাৰ সপোনটোৰ কথা তুমি যে মোক কৈ থাকা সেইটো সপোনটো আছেই পিছে তাৰ বাবে যিখিনি লাগে সেইখিনি মই অকলে ক'ত পাৰোঁ কোৱাচোন কি লাগে তোমাক ছাপোৰ্ট লাগে ছাপোৰ্টটো মোৰ আছেই ছাপোৰ্ট তুমিতো আছা গম পাইছোঁ আজিকালি সেই কিবা এখন খুলিব গ'লে কিমান ছিকিউৰিটি লাগে ইমানখিনি ক'ত পাওঁ ন তুমি মা দেউতাক কৈছিলা কেতিয়াবা এইটো কথা নাই কোৱা এতিয়ালৈকে কিন্তু সেই ক'বলৈও পটককৈ দিগদাৰী নহয় এনেকৈ কি ঠিক তুমি কি জানিবা ক'লে লগালগ দেউতাই কিবা এটা কৰিয়ে দিব পাৰে তুমিতো কৈতো চোৱা আগতে কিয় ভাবি লৈছা যে কেনেকৈনো কওঁ এই বয়সত আৰু মা দেউতাৰ পৰা টকা খুজিব পাৰিম চোৱা বয়স লৈ একো কথা নাই সপোন সেইটো লাগিলে যিটো বয়সতে পূৰণ হওক তোমাৰ যিহেতু এইটো সপোন আছে ইমান সৰুৰ পৰাই আৰু ভাল সপোন এটা তুমি ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছা চ' এইটোতো বেয়া নহয় তুমি এটলিষ্ট কৈ চোৱাচোন মোৰ বাবে আজিয়ে কৈ চোৱাচোন হয় নি তুমি কৈছা যেতিয়া কৈ যাম বাকী দেউতাই যদি গালি পাৰে মোক ফোনত থৈ দিবা আমি দুইটা একেলগে গালিখিনি শুনিম হ'ব তুমি অঁ হ'ব বাৰু দেখা যাব তো ক'বানে আজি চেষ্টা কৰি চাওঁ প্ৰমিছ কৰা কম বুলি কৈছোঁ কম আৰু Promise বুলি কোৱা? হ'ব দিয়া প্ৰমিছ গুড সাহস গোটাই সেইদিনা সি ঘৰত ক'লে আৰু বিশ্বাস কৰক পাহিবা দেউতাকে একেবাৰতে মান্তি হ'ল সেইদিনা সি ইমানেই সুখী গোটেই ৰাতি অকল তাৰ ৰেষ্টুৰেণ্টখনকেই চাই থাকিলে সেইখনৰ কথাকেই কৈ থাকিলে আৰু 50 বাৰমান মোক থেংক ইউ বুলি ক'লে ৱেল কেতিয়াবা এনেকুৱা হয় ৱেন ইউ ড্ৰিম অফ ছামথিং বা আপোনাৰ যদি কিবা এটা সপোন থাকে সেই সপোনটো দিঠকত পৰিণত কৰিবলৈ কাৰোবাৰ এটা ইনস্পিৰেশ্যন লাগে আৰু সেই ইনস্পিৰেশ্যনটো আপুনি হয়তো যাৰে তাৰে তাত পাব পাৰে সেয়া আপোনাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে বয়ফ্ৰেণ্ড হ'ব পাৰে ৱাইফ হাজবেণ্ড মা দেউতা বেষ্ট ফ্ৰেণ্ড বাট জাষ্ট ইউ নিড ছামৱান আৰু সেই ছামৱানৰ যেতিয়া ছাপৰ্টটো আপুনি পাই যায় তেতিয়া কিন্তু চাব চব বস্তু ইজি হৈ যায় আৰু ঠিক তেনেকুৱাই হ'ল পাৰ্থৰ ক্ষেত্ৰতো পাৰ্থৰ এটা সপোন আছিলে আৰু নন্দিতাই ইমান বেছি ছাপৰ্ট কৰিলে যে তেওঁ নিজৰ সপোনক বাস্তৱ হোৱা দেখাও পালে চ' যদি আপোনাৰো কিবা তেনেকুৱা আছে এণ্ড ইউ থিংক ডেট ইয়'ৰ পাৰ্টনাৰ ৱান্টছ টু ডু ছামথিং তেতিয়াহ'লে এনকাৰেজ কৰিব অলৱেজ ছাপৰ্ট কেতিয়াও এইটো নক'ব যে এই নকৰিবি একো লাভ নাই এইবোৰ কৰি বাট ছাপৰ্ট কৰক অফক'ৰ্ছ হাৰা জিকা ছাকচেছ ফেইলিয়াৰ ইজ এ পাৰ্ট অফ লাইফ বাট ৱেন ইউ ছাপৰ্ট সেইটোতকৈ ডাঙৰ ইনস্পিৰেশ্যন একো হ'ব নোৱাৰে চ' ইনস্পায়াৰ আদাৰ্ছ এণ্ড 93.5 ৰেড FM বজাতে ৰহো Love, love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে সুপাৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ আজি নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল আগলৈ তেওঁ লিখিছে মই MBA কৰি আছিলোঁ তেতিয়া আৰু সিও যোৰহাটৰে এটি কোম্পানীত চাকৰি পোৱাত যোৰহাট গুচি গ'ল তেতিয়া আমাৰ দুইটাৰে এটাই কাম ছানডে দিনা দোকান বিচাৰাৰ যোৰহাট ITৰ ওচৰত ৰেষ্টুৰেণ্ট হ'ল নাম থলোঁ আইচিং 2016 চনৰ অক্টোবৰ 5 তাৰিখে অপেনিং আছিল মই যেতিয়া গৈ পালোঁ সি মোক আইচিং বুলি লিখা নেম প্লেটখনৰ ওচৰলৈ টানি নিলে আৰু 2 মিনিটমান চাই থাকিলে তাৰপিছত মোৰ ফালে চাই ক'লে থেংক ইউ
থেংক ইউ মোক কিয় কৈছা যোনে বনাই দিছে নেম প্লেটখন তাক কোৱা ইমান ধুনীয়াকৈ বনাই দিছে এয়া তোমাৰ বাবেহে সম্ভৱ হৈছে বাই নহ'লে দেখোন মই এতিয়া সেই অফিচৰ কামোৰকে খাই থাকিব লাগিলেহেঁতেন মোৰ কাৰণে একো হোৱা নাই তোমাৰ সাহস তোমাৰ বিশ্বাস তোমাৰ সপোন সেইকাৰণে হৈছে তুমি দেউতাক কোৱাৰ কাৰণেহে মই ক'লোঁ নহ'লে ইমান সোনকালেতো এই সপোন নফলিয়ালেহেঁতেন নহয় আচ্ছা ঠিক আছে বাৰু বাট তুমি হেপী ন এতিয়া বহুত তো ময়ো হেপী চ' এতিয়া প্ৰথম কি খুৱাবা মোক ফ্ৰীতে তুমি মালিকনী তোমাক আকৌ কি খুৱাব লাগে ব'লা মই আজি খাম হাঁহৰ মাংস ছাগলী মুৰ্গী পোলাও আৰু লগতে পেট নে আহৰবনীয়া বস্তা ঠিক আছে নেলাগে আজি প্ৰথম দিন কাৰিকৰৰ ছুটি মই বনাম আজি সঁচা ব'লা ইমান হেপী মই তাক কেতিয়াও দেখা নাছিলোঁ পাহিবা তাৰ মাক দেউতাকো সেইদিনা বহুত সুখী তেওঁলোকেও মোক বহুত মৰম কৰিছিলে ইনফেক্ট পোৱালি বুলিয়ে কৈছিলে Well, when you dream of something and when that dream turns into reality, it's the most happiest thing. আৰু সেইটোৱে হ'ল পাৰ্থৰ ক্ষেত্ৰ চ' আগুৱাই গৈ থাকিম এই বিউটিফুল লাভ ষ্টৰী সৈতে 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ সৈতে Superhits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল আগলৈ তেওঁ লিখিছে 2016 চনৰ ডিচেম্বৰ 24 সেই তাৰিখটো যে কিয় আহিছিলে দিনটো তাৰ ফোন নাই মেছেজ নাই 2টামান বজাত ফোন এটা কৰি সি মোক ক'লে इस रूट की सभी लाइनें फिलहाल गुस्से में हैं ব্যস্ত আছিলোঁ অকণমান গম পাইছোঁ মালিক হোৱাৰ পিছৰ পৰা আৰু মোৰ ক'ত পাত্তা এতিয়া বন্ধই কৰি দিওঁ তেন্তে একো এটা তোমাক ক'বই নোৱাৰি অলপতো ভেম দেখাবলৈ অলপ চান্স দিয়া অলপতো ভেম ভাঙা মোৰ তুমি দেখোন জানাই তোমাক মই কিমান ভাল পাওঁ তুমিয়ে মোৰ প্ৰথম আৰু শেষ ভাল পোৱা বহুত ভাল পাওঁ তোমাক কিন্তু বেয়া নাপাবা মোক কিয় কি হ'ল একো নাই হেল্ল' এনেই কিবা এটা মন গ'ল ক'বলৈ মই ধেমালি কৰি আছিলোঁ হেল্ল' হেল্ল' সেইষাৰে তাৰ লাষ্ট কথা সি হাঁহি এটা মাৰি ফোনটো ৰাখিলে সেইটোৱে তাৰ লাষ্ট কল বোলে আপুনিও চাগে ভাবিছে লাষ্ট কল কিয় চবটো পাৰফেক্ট চলি আছিলে পাৰ্থ ইমান ভাল ল'ৰা ঘৰতো গম পালে তাৰ সপোনো পূৰা হ'ল তেতিয়াহ'লে লাষ্ট কল কিয় জানিবলৈ অকণমান বাট চাওক 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ সৈতে Superhits 93.5 ৰেড FM-ত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছোঁ নন্দিতাৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল ইতিমধ্যে গম পালোঁ যে পাৰ্থৰ যিটো সপোন আছিলে ৰেষ্টুৰেণ্ট খোলাৰ সেইটো বাস্তৱত পৰিণত হ'ল ৰেষ্টুৰেণ্টটো খুলিলে নন্দিতাক ভালো পায় ঘৰাঘৰিও গম পালে বাট যোনদিনা অ'পেনিং হ'ল সেইদিনা ৰাতিয়ে লাষ্ট কল কৰিলে পাৰ্থই আগলৈ নন্দিতাই লিখিছে পাহিবা এই লাষ্টৰ পেৰাগ্ৰাফটো লিখিবলৈচোন মোৰ সাহসেই হোৱা নাই ৰাতি 9টামান বজাৰ কথা তাক ফোন কৰি আছোঁ ৰিচিভ নকৰে মাকে মোলৈ ফোন কৰিছে লগৰবোৰেও কৰিছে তালৈকো কৰিছে নাই ৰিচিভ নকৰে 10টামান বজাত মোৰ ভাইটিলৈ ফোন আহিলে আৰু ক'লে যে পাৰ্থ আৰু প্ৰিয়াংকু পাৰ্থৰে লগৰ সিহঁত দুটাৰ হেনো এক্সিডেণ্ট হ'ল ট্ৰাকৰ লগত সিহঁত দুটা আৰু এই পৃথিৱীত নাই দিনবোৰ অকল কান্দি কান্দিয়ে পাৰ কৰিছিলোঁ কিন্তু ভাবিলোঁ সিটো মোক সদায় সুখত ৰাখিছিল চ' এতিয়া মই তাক সুখত থাকি দেখুৱাব লাগিব বেছি মনত পৰিলে তাৰ ৰেষ্টুৰেণ্টখনলৈকে গুচি যাওঁ তেতিয়া সি মোৰ কাষতে আছে নিচিনা লাগে এনেকৈয়ে পাৰ কৰিছোঁ দিনবোৰ কিন্তু তাৰ প্ৰতি মোৰ ভাল পোৱা
অলপো কমি যোৱা নাই আৰু কেতিয়াও নাযায় এনেকৈ ভাগেনে সপোন এনেকৈ চিগেনে বান্ধোন ৱেল নন্দিতা প্ৰথম কথা থেংক ইউ ছ' মাছ তুমি তোমাৰ ষ্টৰিটি শ্বেয়াৰ কৰিলা এণ্ড আই নো বিলিভ মি কাৰোবাক হেৰুৱা দুখটো কেনেকুৱা সেইটো মই জানো বাট তোমাক মই আজি এটা কথা কওঁ যিটো মোক কোনোবাই কৈছিলে আৰু সেই কথাষাৰ শুনি মোৰ বহুত বেছি সকাহ ফিল কৰিছিলোঁ পৃথিৱীখন এখন গাৰ্ডেন হয় আৰু আমিবোৰ ফুল মানে ফ্লাৱাৰ ধুনীয়া ধুনীয়া ফ্লাৱাৰ্ছ আছে ধুনীয়া ধুনীয়া গছ আছে দেখিবলৈ খুব ধুনীয়া পৃথিৱীখন কিন্তু আমি যেতিয়া এখন গাৰ্ডেনত যাওঁ যেতিয়া ফুলপাহ দেখোঁ খুব ধুনীয়া তেতিয়া আমি ছিঙি পেলাই লৈ আহোঁ ন ঘৰত থ'বলৈ ঠিক তেনেদৰে ভগৱানেও সেই আটাইতকৈ ধুনীয়া ফুলপাহ ছিঙি লৈ গুচি আহে আৰু বহু হাজাৰ হাজাৰ ফুলৰ মাজত পাৰ্থ এনেকুৱা এটা ফুল আছিলে যিটো ফুলক দেখি হয়তো ভগৱানে ৰ'ব নোৱাৰিলে আৰু তাক লৈ আহিলে নিজৰ ওচৰলৈ চ' ফিল ব্লেছড that he is one of those flowers who is with God right now and I hope এই কথাষাৰ শুনি তুমি অলপ হ'লেও ৰিলিফ ফিল কৰিছা well I also know life is about moving on living so যিমান পাৰা সুখত থাকা আৰু তুমি নিজেই ক'লা যে পাৰ্থই তোমাৰ সুখটোৱে বিচাৰে চ' তুমিও সুখত থাকা আৰু যিমান পাৰা নিজকে এংগেজ কৰিবলৈ চেষ্টা কৰা যিদৰে ভগৱানে তোমাৰ পৰা ভালপোৱা মানুহজন আঁতৰাই লৈ গৈছে ঠিক তেনেদৰে ভগৱানে তোমাৰ বাবে এটা সুন্দৰ লাইফ ভাবিও থৈ দিছে গতিকে নিৰাশ নহ'বা keep faith in God keep faith in yourself and keep smiling always thank you once again Nandita for sharing your story well এয়া আছিলে আজিৰ লাভ ষ্টৰী আধৰুৱা হৈ ৰ'ল well এইখিনিতে মই সকলোকে ৰিকুৱেষ্ট কৰিম প্লিজ when you drive safely মই নকওঁ সেয়া আপোনাৰ ভুল আনৰ ভুলৰ বাবে যাতে আপোনাৰো একো নহয় গতিকে প্লিজ ছেফলি ড্ৰাইভ কৰিব ৰাছ ড্ৰাইভিং নকৰিব কাৰণ আপোনাৰ বাবে কোনোবা ঘৰত অপেক্ষা কৰি থাকে আৰু কাৰোবাক হেৰুৱাৰ দুখটো হয়তো আজি যিয়ে ৰেড এফ এম শুনি আছে যিয়ে কাৰোবাক হেৰুৱাইছে তেওঁ বুজি পাব হেৰুৱাৰ দুখটো কি গতিকে নিজকে হাৰ্ট নকৰিব দুখ নিদিব আৰু সদায় মনত ৰাখিব যে আপোনাৰ জীৱনটো অকল আপোনাৰ নহয় বহুত মানুহ জড়িত হৈ আছে গতিকে প্লিজ ড্ৰাইভ ছেফলি ৱেল উইথ দিছ নোট আজি মই বিদায় লৈছোঁ আকৌ এটি নতুন লাভ ষ্টৰীৰ সৈতে আকৌ লগ পাম 93.5 ৰেড এফ এম বজাতে ৰহো